আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহ। আপোনাৰ মনত এটা প্ৰশ্ন নিশ্চয় আহে চাগে যে আপোনাৰ বা আপোনাৰ লৰাৰ বা আপোনাৰ ছোৱালীৰ বা আপোনাৰ স্বামীৰ বা আপোনাৰ নিজৰ কেনেকুৱা ধৰণে ৰিজকত বৰকত হৈ যায় বা কেনেকুৱা ধৰণে কম সময়ত বেছি ইনকম হয়, আপোনাৰ উপাৰ্জন কেনেকৈ কম সময়ত অত্যাধিক হয়। তেনেকুৱা এটা মই বিশেষ আলোচনা লৈ পেলাই কোৰআন আৰু হাদিছৰ ৰচনীত এনেকুৱা কিছুমান দুআ বা মই ওজিফা আপোনালোকক ক'বলৈ চেষ্টা কৰিম বা মই কৈ দিম। যদি আল্লাহে কবুল কৰে তেনেহলে এই ওজিফা বা এই দুআৰ ওছিলা লৈ পেলাই ইয়াৰ জৰিয়তে আপুনি কম সময়ৰ ভিতৰত ইয়াৰ ফলাফল দেখিবলৈ পাব। মাথো মই কোৱাৰ মতে বা মই যিটো মানে দিহা পৰামৰ্শ আপোনাক দিম সেই দিহা পৰামৰ্শখিনি আপোনালোকে শৃংখলভাৱে অৰ্থাৎ যি ধৰণে জনাবে মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছিলে ঠিক তেনেকুৱা ধৰণে যদি আপোনালোকে আমল কৰে বা মানিবলৈ বা সেই কথাখিনি কাৰ্যত পৰিণত কৰে, আমলত আনে, তেতিয়া ইনশাআল্লাহ আপোনালোকে কম সময়ত ৰিজকত বৰকত দেখিব আৰু কম সময়ত আপোনাৰ টকা পইচাৰ ইনকম কম সময়ৰ ভিতৰতে বাঢ়ি যোৱা আপুনি দেখিবলৈ পাব। প্ৰথম কথাটো হৈ গ'ল আল্লাহ তাআলাই কৈছে وَمَن يَتَّقِ اللَّهَ يَجْعَل لَّهُ مَخْرَجًا وَيَرْزُقْهُ مِنْ حَيْثُ لَا يَحْتَسِبُ। যেতিয়া বান্দাই আল্লাহ তাআলালে ভয় খাব আৰু গুনাহৰ পৰা নিজকে মুক্ত কৰিব আৰু যিখিনি গুনাহ হৈ গ'ল তাৰ বাবে যদি খুব অন্তৰৰ পৰা তওবা কৰে, আল্লাহৰ ওচৰত ক্ষমা খোজে, তেনেহলে সেই বান্দাহৰ কাৰণে আল্লাহ এনেকুৱা ঠাইৰ পৰা মানে এনেকুৱা জেগাৰ পৰা তাৰ কাৰণে উপাৰ্জন ইনকম বা ৰিজকৰ ব্যৱস্থা কৰি দিয়ে যাৰ হি গুমান কৰিব নোৱাৰে, মানে ইমেজিন কৰিব নোৱাৰে বা কল্পনা কৰিব নোৱাৰে যে ক'ৰ পৰা আহি গ'ল। গতিকে প্ৰথম চৰ্তটো হৈছে আপুনি হৈ যোৱা গুনাহৰ কাৰণে তওবা কৰিব লাগিব আৰু তেনেকুৱা গুনাহ যাতে পুনৰ নহয় তাৰ বাবে আপুনি মানে তাকওয়া বা পৰহেজগাৰী বা আপুনি সতৰ্কতা অৱলম্বন কৰিব লাগিব। তাৰ পিছত মই ওজিফাটো কম। ওজিফাটো কোৱাৰ আগতে আৰু এটা বস্তু মই আপোনালোকক কৈ লৈছিলো যে বৰ্তমান সময়ত আপোনালোকে দেখে দীঘল দুআ সূৰা বা এনেকুৱা আয়াত আপোনালোকক দিয়া হয়, আপোনালোকক আলিম উলামা সকল বা বিভিন্ন কিতাপে পত্ৰে আপুনি পায় যে দীঘল দুআ পঢ়ক, সূৰা পঢ়ক, তাৰ পিছত আপোনাৰ ইনকম বা তাবিজ লওক, আপুনি কিবা পানী ছটিয়াই লওক। মই এইবিলাকৰ বিষয়ে আপোনালোকক একোৱেই নকওঁ, মাথো এটা কথা কৈ লম। কথাটো শুনাৰ পিছতে আপুনি আৰামত বুজিব পাৰিব যে আপোনাৰ কি পঢ়াৰ লগে লগে এনেকুৱা কি দুআ আছে। মাথো দুটি শব্দ হয়, দুটি শব্দ আপুনি পঢ়াৰ লগে লগে আপোনাৰ ইনকমত অটোমেটিক বৰকত হবলৈ লাগিব। প্ৰথম কথাটো হৈছে এক মৰ্তবা এজন সাহাবাই আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক সুধিছিল যে ইয়া ৰাসূলুল্লাহ, মোৰ ৰিজকত কেনেকুৱা ধৰণে বৰকত হ'ব, মোক কিবা এটা ওজিফা কৈ দিয়ক, মোক কিবা এটা ৰাস্তা দিয়ক বা কিবা এটা ওছিলা দিয়ক যাৰ জৰিয়তে যিটো ওছিলাই মোৰ ৰিজকত বা মোৰ উপাৰ্জন মোৰ আৰ্নিঙত মোৰ যিখিনি ৰিজক ঘটাৰ যিটো লাইন সেই লাইনত কেনেকুৱা ধৰণে মোৰ বৰকত আহি যায়। এতিয়া আল্লাহৰ নবীয়ে মাথো এটা কথা কৈছিল যে তুমি ওজুৰ সৈতে থাকিবা, যিমান বেছি সময় তুমি ওজুৰ সৈতে থাকিবা সিমানেই তোমাৰ কি হ'ব, ৰিজকত বৰকত হ'ব। গতিকে এইকেইটা কথা আপুনি যদি মোৰ ধ্যানত ৰাখে আৰু শেষত যদি আপুনি মোৰ ওজিফা যিটো মই এতিয়া কম সেই ওজিফাটো যদি আপুনি মানে মই কোৱাৰ মতে কৰিব পাৰে, ইনশাআল্লাহ যদি আল্লাহ বিচাৰে কম সময়ত আপুনি ফলাফল দেখিবলৈ পাব। ওজিফাটো আপুনি পঢ়িব লাগিব তাহাজ্জুদ নামাজৰ সিজদাত গৈ পেলাই। আপুনি নামাজৰ সিজদাত গৈ পেলাই যেনেকে সুবহানা ৰাব্বিয়াল আলা পঢ়ে, ঠিক তেনেকুৱা ধৰণে তাহাজ্জুদৰ নামাজতো আপুনি নিশ্চয় কি পঢ়িব, সুবহানা ৰাব্বিয়াল আলা পঢ়িব। এই সুবহানা ৰাব্বিয়াল আলা পঢ়াৰ লগতে আপুনি তাহাজ্জুদৰ নামাজৰ সিজদাত গৈ পেলাই যদি সুবহানা ৰাব্বিয়াল আলা তিনিবাৰ পঢ়াৰ পিছত আপুনি 41 বাৰ ইয়া ওয়াহাব পঢ়িব পাৰে। হিসাব কৰি আপুনি 41 বাৰ মাথো দুটা শব্দ ইয়া ওয়াহাবু আপুনি যদি 41 বাৰ পঢ়ে আৰু এনেদৰে যদি আপুনি বেছিতকে বেছি 20 দিন 25 দিন 30 দিন আমল কৰে আৰু কম সময়ৰ ভিতৰত আপুনি আপোনাৰ ফলাফল দেখিবলৈ পাব। আপুনি যিটো লাইনতে বেপাৰ কৰি আছিলে আপুনি সেইটোতে থাকিব, আপুনি যিটো চাকৰি কৰি আছিলে সেইটো চাকৰিয়ে থাকিব বা আপোনাৰ লৰাই আপোনাৰ স্বামীয়ে বা আপুনি নিজেই যি ব্যৱসায় যি লাইনত আছিলে সেই লাইনতে থাকিব। মাথোন আপুনি দেখিবলৈ পাব যদি বৰকত।
আল্লাহে আল্লাহৰ খাজানাৰ পৰা আপোনাৰ সেই লাইনতে সেই ব্যৱস্থাতে ইমানেই বৰকত দিব আপোনাৰ কম সময়ৰ ভিতৰত অত্যাধিক উপাৰ্জন আপুনি দেখিবলৈ পাব কিন্তু কথাটো হৈ গল এদিন কৰি দুদিন কৰি আমুৱাই থৈ দিলে নহব আৰু বস্তুটো আপুনি অভিজ্ঞতাৰ কাৰণে বা তজুৰবাৰ কাৰণে নকৰিব যে কৰি চাও কৰিব পাৰিম নে নোৱাৰিম বা কৰিলে কি হয় চাওচোন ফলাফল জনাবে কিনো কলে ভিডিওটোত আপুনি ইয়াকিনৰ হৈতে একদম বিশ্বাসৰ হৈতে আপুনি এই আমলটো কৰক যে আল্লাহে মোক নিশ্চয় দিব আৰু এনেকুৱা ধৰণে হাজাৰ হাজাৰ মুছলমানক আল্লাহ দিছে আৰু ইয়াৰ ফলাফল পাইছে মইও আপোনাক এই ওজিফা কৈ দিছো আপুনি কম সময়ত ফলাফল পাব কিন্তু আপুনি বিশ্বাসৰ হৈতে দিলত ইয়াকিনৰ হৈতে এই আমল কৰক আল্লাহ কবুল কৰক আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহ